আৰু ৰাতিপুৱা উঠিলেও উঠি মেলি গা পা ধুই চাহ পানী মানে গা পা ধুই ধূপ ধূনা জ্বলাই চাহ পানী খালোঁ খাই মেলি মই বিচনা এনেকৈ ঠিক ঠাক কৰিলোঁ এনেকৈ আৰু বিচনা পাতি ঠিক কৰিলোঁ এতিয়া আৰু পেলাবলগীয়া আছিলে মই আগতে কৈছোঁ ইয়াতে ডেইলি আমাৰ জাবৰ পেলোৱা গাড়ী আহে আৰু আজিও আহিছে যিহেতু তেওঁ থাকিলে তেওঁ কৰে ময়ো কৰোঁ মাজে মাজে এতিয়া আজি তেওঁ ৰাতিপুৱা মৰ্ণিং ছিফ্ট আছিলে চ' এতিয়া মই যাওঁ ছোৱালীক লৈ জাবৰ পেলাওঁ চাওঁ একদম জাবৰ পেলাবলৈ ৰেডি হৈ লৈছা জাবৰ পেলাবা কি আৰু এয়া আমাৰ জাবৰ গাড়ী আহি গ'ল আনফালে জাবৰ পেলাই আহি এতিয়া মই জিগু মানুহৰ কাৰণে ৰুটি বনাই আছোঁ তাইক এনেকৈ সৰু সৰুকৈ বনাই দিলে খাই ভাল পায় সি এনেকৈ দিলোঁ আনফালে আকৌ মোৰ লাঞ্চো ৰেডি হৈ গ'ল দাইল ভাজি আৰু ভাত মোৰ ভাত তৰকাৰী অলৰেডি হৈ গ'ল সময় বাজিছে 1টা আৰু জিগু মানে খাই আছে ৰুটি তাই চাগে ভাত নাখাব আৰু আজি